নমস্কাৰ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম। আজি পিছে আপোনালোকক দুপৰীয়া ভাত খাজ কোনেনো বনালে, ইমানবোৰ বস্তু কেনেকুৱা লাগিলে খাই, আৰু আবেলি চাহ কাপ কিহেৰে খালো, কি বনাই খালো, আপোনালোকক সকলোখিনি দেখাই যাম। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যাব। তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আকৌ জয়ন্ত বজাৰৰ পৰা ঢেকীয়া আনিছিলে, মায়ে ঢেকীয়াকেইডাল বাছি দিলে আৰু লগতে তেতেলিও আনিছিলে। মই তেতেলি দেখি ৰ'ব নোৱাৰি লৰালৰিকৈ গৈ মই আগফালৰ পৰা পদুনা কেইডালমান ছিঙি আনিলোগে। চব যোগাৰ কৰি দিলোঁ, কিন্তু আজি আমি যোগালিহে। এয়া দেখিছেনে, কলিজা আৰু দেউতাকে আজি ভাত বনাইছে। মা আৰু মোৰ আজি বহুত আৰাম, কাৰণ কৈছে যে আমাক পাকঘৰত সোমাব মনা কৰিছে, নিজে কিবা কিবি বনাব বোলে। কি বনাই আৰু আপোনালোকক ধুনীয়াকৈ দেখাম। কি বনালে, কি খালোঁ আৰু কেনেকুৱা লাগিলে খাই, সকলোখিনি দেখাই বনাই চব ৰেডি কৰিছে। আৰু এয়া পিটিকাৰ কাৰণেও ৰেডি কৰিছে। এয়া চব হৈ গ'ল আৰু ধুনীয়াকৈ সজাইও দিলে। সঁচাকৈ বিৰাট ভাল লাগিছে। চাওকচোন, চালাড বনালে, এয়া মাছ ঔটেঙা আৰু ঢেকীয়া দি বনালে। এয়া মটন কাৰী বনাইছে দেই, পুতেক আৰু দেউতাকৰ কাৰণে। আৰু ভাত আলু ভাজি বনাইছে, আৰু তিতা কেৰেলা পিটিকা এটা বনাইছে, আৰু আলু ফ্ৰাইও কৰিছে। সঁচাকৈ আজি একদম জয়ন্তই একদম বহুতখিনি বনাইছে। এয়া আজি আকৌ মোৰ প্লেটত আছে তিতা কেৰেলা আলু পিটিকা, চালাড, আলু ভাজি, পদুনা চাটনি আৰু ঢেকীয়া ঔটেঙা মাছৰ জোল ভাত। এয়া আমি সজাই মেলি লৈ ধুনীয়াকৈ খাবলৈও বহিলোঁ। ধুনীয়াকৈ আমাক কলিজা একদম খোৱাৰ সময়ত কথা তাৰ একদম অন্তই নাথাকে, বহুত কথা কৈ থাকে। কেনেকুৱা লাগিছে খাবলৈ, কিমান ধুনীয়াকৈ বনাইছে, সেইখিনি কথা কৈ থাকে আৰু ভালো লাগে বাৰু শুনি। আজি 1 মাহে মা আছিলে আৰু মায়ে সকলোখিনি বনাই আমাক খুৱাই আছিলে, কিন্তু আজি একদম চব জয়ন্তই বনাই আমাক খুৱাইছে। আমি মা আৰু মই ক'বলৈ গ'লে বহি খাইছোঁ। সঁচাকৈ ভাল লাগিলে দেই খাই। আজি ভাত সাজ বহুত ধুনীয়াকৈ জয়ন্তই বনাই দিলে আজি, মায়েও ভাল পালে খাই। আৰু এনেকৈ আৰু কেইদিনমান মা থাকিব, তাৰপিছত মা ঘৰলৈ যাবগৈ, তেতিয়া আকৌ মনটো বেয়া লাগিব। এতিয়া আটাইকেইটা আমি 4টা বহি ধুনীয়াকৈ খাইছোঁ। আমাৰ কলিজাই আকৌ দেউতাকে বনাইছে যে বহুত ধুনীয়া লাগিছে বোলে খাই কৈ আছে, কিন্তু আকৌ আইতাকে যে বেয়া পাব, আজি এইকেইদিন আইতাকে বনাই আছিলে, সেইকাৰণে আইতাককো কৈছে তুমিও ধুনীয়াকৈ বনোৱা দেই আইতা। মাকো কলিজাই কয় আইতাকক যাবলৈ নিদিয়ে বোলে, ইয়াতে ৰাখিব। কয় আৰু তুমি যাব নালাগে, গ'লেও তুমি তাত যাবা ককাৰ ওচৰত মাতষাৰ লগাই আকৌ ইয়ালৈ গুচি আহিবা দেই, এনেকৈ কয়। এতিয়া খালোঁ, সঁচাকৈ বিৰাট ভাল লাগিলে। জয়ন্তই এনেও খানাটো ধুনীয়াই বনায় বাৰু। ভাতকেইটা খাই আজৰি হ'লোঁ, তাৰপিছতে অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পাছত গধূলি হ'ল। গধূলি হোৱাৰ পাছত ভাবিলোঁ কি খাম। জয়ন্তই ক'লে আজি গধূলি চাহকাপ তুমিয়ে বনাবা, কি বনোৱা যোৱা সোনকালে কিবা এটা বনাই দিয়া, এনেকৈ ক'লে। বতৰো ঠাণ্ডা, কি বনাম চিন্তা কৰি পেলাই পাকঘৰলৈ আহি ভাবিলোঁ কি বনাওঁ, তাৰপিছত বোলো পকৰীকে বনাওঁ, এনেকৈ ভাবি পেলাই আকৌ কলিজাও খালে যিটো ভাল হ'ব সেইটোকে বনাব লাগিব। বাৰীৰ পৰা পালেং শাক কেইডালমান আনি থোৱা আছিলে, তাকে মিহিকৈ কাটি ল'লোঁ। তাৰপিছত এটা মিডিয়াম চাইজৰ আলু তাতে মিহিকৈ পিচি লৈছোঁ। ইয়াত দেখিছেনে ধুনীয়াকৈ পিচি হৈ গ'ল। আৰু এটা সৰু চাইজৰ মিডিয়াম চাইজৰ এটা পিঁয়াজ লৈছোঁ। ধুনীয়াকৈ পিঁয়াজটো মিহিকৈ কাটি ল'লোঁ। পিঁয়াজটো তাতে দি আলুখিনিত তাৰপিছত মই আটা লৈছোঁ। মই ময়দা বা বেচন লোৱা নাই, আটা চামুচখনে 2 চামুচ দি আৰু অকণমান দি দিছোঁ, আৰু তাতে নিমখ আৰু এটা ডিম দি দিছোঁ। মই তাত পানী দিয়া নাই, ডিমটোৱে ধুনীয়াকৈ সান খাই গৈছে। তেনেকৈ একদম ধুনীয়াকৈ মিলাই ল'লোঁ গোটেইখিনি। মিলাই লোৱাৰ পাছত এখন কেৰাহী পাতি তাতে তেল অকণমান দি দিছোঁ। তেল গৰম হোৱাৰ পাছত এয়া মই পকৰীকেইটা বনাই ল'লোঁ। আপোনালোকে দেখিছেই চাগে পকৰীকেইটা কেনেদৰে বনালোঁ। ইমান তেলত মই দুবাইও বনোৱা নাই, মাত্ৰ 4টা বনাইছোঁ। আৰু আপোনালোকেও সৰু ল'ৰা ছোৱালী আছে যে আটা দি পেলাই এনেকৈ বনাই দিবচোন, কিন্তু খালেও ভাল আৰু একো অপকাৰো নকৰে। পালেং থাকে, তাতে ডিম থাকে, ল'ৰা ছোৱালীৰ কাৰণেও ভাল আৰু ডাঙৰ মানুহৰ কাৰণেও ভাল। সেইটো কাৰণে সকলোৱে খাব পৰাকৈ আপোনালোকেও বনাই খাই চাব, বিৰাট ভাল লাগে। ময়ো খাই ভাল পাওঁ আৰু আশা কৰিলোঁ আপোনালোকেও খাই ভালেই পাব। তেতিয়াহ'লে আৰু ভিডিঅ'টো মই দীঘল কৰি নাথাকোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই আজি আপোনালোকক ভাল লাগিলে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তেতিয়াহ'লে নতুন আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়াহ'লে বাই বাই।